আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য ইমানেই যে কম বয়সতে মাতৃক হেৰুৱাব লগা সময়খিনিতো আপুনি শান্তিত আমাক থাকিব দিয়া নাছিল। কিন্তু আপোনাৰ বয়স যথেষ্ট হোৱাৰ পিছতো, আপোনাৰ মাতৃৰ বয়স যথেষ্ট হোৱাৰ পিছতো, আপোনাৰ মাতৃৰ মৃত্যুৰ সময়ত কিন্তু বেলেগৰ কথা নকওঁ, মই কিন্তু আপোনাক মাতৃহাৰা হ'বলৈ ওলোৱা এজন মানুহৰ নিচিনা ট্ৰিট কৰিছিলোঁ, ব্যৱহাৰ কৰিছিলোঁ। আৰু যেতিয়া তেওঁ গুচি গৈছিল, আপোনাক অকণমান সাহস দিয়াৰ কাৰণে মই কিমান চিন্তা কৰিছিলোঁ, হাতত গুজি দিয়া সেই এমাউণ্টটো নকওঁ, নোটৰ যিটো লাৰু আছিল, বহুত নহয় যিখিনি মই সক্ষম, কিন্তু মই দিবলৈ নিজেই আগ্ৰহেৰে আগবাঢ়িছিলোঁ। মোক কিন্তু কোনেও কোৱা নাছিলে বা কোনোবাই বিচাৰিব লগালে মই ৰখা নাছিলোঁ, কাৰণ মই বুজি পাইছিলোঁ। সেইকাৰণে মানুহৰ মনৰ ভাৱেই হওক বা মানুহ কেনেকুৱা, যে আপোনাৰ মোৰ মাজত পাৰ্থক্য কিমানখিনি, কিহত, এনেকুৱা ধৰণৰ কথাতেই গম পোৱা যায়। আপুনি কোন হয় সেইটো মই ক'বলৈ নাযাওঁ, মই কাক দিছিলোঁ, মোক কোনে তেনেকুৱা কৰিছিলে নাই কৰা, সেইখিনি ডিটেইলছত ক'বলৈ নাযাওঁ, বুজাই তাতে বুজিব। গতিকে মানুহক কিমান মানে নিজৰ বা আপোন বুলি ভাবিব পাৰি, তেনেকুৱা ধৰণৰ কথাতে গম পোৱা যায়। মোৰ মাতৃ মৃত্যুৰ সময়ত পৰিৱেশটো অনিষ্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিলে, আৰু কিন্তু সেই একেজন ব্যক্তিৰ মাতৃ মৃত্যুৰ সময়ত কিন্তু মই তেখেতৰ অসুবিধা হ'ব নেকি চিন্তা কৰি অকণমান হ'লেও যৎ কিঞ্চিত হ'লেও সহায় কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ। সেইকাৰণে আপোনাৰ মোৰ মাজৰ পাৰ্থক্য সিমানেই, বুজিলে তাতেই বুজিব।